হেল্ল' এভৰিৱান, বিন্দাছ মণিদীপা চেনেলটোলৈ পুনৰবাৰ আপোনালোকক আদৰণি জনাইছোঁ। আৰু আজি মই বনাব লৈছোঁ বনলেছ চিলি চিকেন। আপোনালোকে বাৰু এনেদৰে বনাই খাইছেনে? যদি নাই খোৱা এবাৰ খাবচোন আৰু মোক কমেণ্টত জনাব কেনেকুৱা লাগিলে। তো বলক তেন্তে আৰম্ভ কৰোঁ ভিডিঅ'টি। আৰু ৰেচিপিটো মই কেনেকৈ বনালোঁ বলক চাই লওঁ এবাৰ। মই প্ৰথমতে কণী এটা ভাঙি লৈছোঁ আৰু এতিয়া ইয়াত হালধি দি ল'ম। এতিয়া নিমখ এচামুচ নহয়, অলপ কম হ'ব, ইয়াতে দি ল'ম আৰু ভালদৰে মিহলি কৰি ল'ম গোটেইখিনি। আৰু এতিয়া আদা নহৰু পেষ্ট দিলোঁ, সেইখিনি ভালদৰে মিহলি কৰি ল'ম। আৰু জালুকৰ গুড়ি দি ল'ম অলপ। গোটেইখিনি ভালদৰে মিহলাই ল'ব লাগিব, দেখিছেনে? এতিয়া মই ইয়াত এচামুচ পানী দিম ডাঙৰ চামুচেৰে আৰু ভালদৰে মিহলাই ল'ম। আৰু এতিয়া ইয়াত মই বনলেছ চিকেন 300 গ্ৰাম ইয়াতে দি দিম আৰু ভালদৰে মিহলাই ল'ম। এতিয়া গোটেইখিনি ভালদৰে মিহলাই মই আধা ঘণ্টা সময় মেৰিনেটৰ কাৰণে ৰাখি দিম। মাংসখিনি মেৰিনেট হ'বৰ কাৰণে ৰাখি দিলোঁ। আৰু এতিয়া এইফালে মই কৰ্ণফ্ল'ৰ লৈছোঁ ডাঙৰ চামুচেৰে এচামুচ আৰু ময়দা ল'ম এইখন চামুচেৰে 4 চামুচ, একেবাৰে ভৰ্তিকৈ লোৱা নাই, 4 চামুচ লৈছোঁ। এতিয়া এইখিনি ভালদৰে মিহলি কৰি ল'ম। এতিয়া ইয়াত মই সৰু বাতিৰে এবাতি দৈ দিছোঁ আৰু এইখিনিও ভালদৰে মিহলাই ল'ম। আৰু অকণমান পানী দি দিম ইয়াত। গোটেইখিনি ভালদৰে মিহলাই ল'ম। ভালদৰে মিহলি কৰি ল'ব, ইয়াত যাতে গোটা গোটা হৈ নাথাকে। এতিয়া মই ইয়াত অকণমান বেকিং পাউডাৰ দি ল'ম আৰু এইখিনিও ভালদৰে মিহলাই ল'ম। ইয়াত ধৰিব পাৰিছেনে? গোটেইখিনি মিহলি হৈ গৈছে ধুনীয়াকৈ। এইফালে মাংসখিনি মেৰিনেট কৰি থোৱা আধা ঘণ্টা হৈ গ'ল। এতিয়া মাংসখিনি মই ইয়াতে মিহলাই ল'ম। গোটেইখিনি ভালদৰে মিহলাই ল'ব লাগিব ইয়াত। গোটেইখিনি এনেদৰে ভালদৰে মিহলাই ল'ব লাগিব। আৰু এইপিনে হাই ফ্লেমত তেলটো গৰম কৰি লৈছোঁ আৰু এতিয়া ল' ফ্লেম কৰি লৈছোঁ। এতিয়া ইয়াত এপিচ এপিচকৈ বহাই দিম। জুইটো একেবাৰে ল' ফ্লেম ৰাখিব, নহ'লে জ্বলি যাব পাৰে আৰু ভালদৰে সিজিও নাহিব। ল' ফ্লেমত ফ্ৰাই কৰি ল'ব লাগিব আৰু লাহে লাহে লৰাই দিব লাগিব। অকণমান পিছত ভালদৰে লৰাই দিব লাগিব। এতিয়া হোৱা নাই। মাজে মাজে লৰাই থাকিব লাগিব, নহ'লে তলফালে
জ্বলি যাব পাৰে। আমি চিকেনখিনি এনেদৰে ফ্ৰাই কৰি ল'ম। চিকেনখিনি ফ্ৰাই হৈ গৈছে, এতিয়া নমাই ল'ম মই। নমাই ল'ম, হৈ গ'ল। গোটেইখিনি চিকেন ফ্ৰাই কৰি ল'ম। আগত দেখুওৱা ধৰণে একেধৰণে গোটেইখিনি চিকেন ভালদৰে ফ্ৰাই কৰি ল'ব লাগিব। আৰু তাৰপিছত মই দেখুৱাই আছোঁ আপোনালোকক। গোটেইখিনি চিকেন এনেদৰে ফ্ৰাই কৰি লৈছোঁ। এতিয়া মই এইপিনে কেৰাহী এখন গৰম হ'বলৈ ৰাখি দিছোঁ। আৰু চিকেন ফ্ৰাই কৰি যিখিনি তেল ৰৈছিলে তাৰে অলপ মই ইয়াতে ডাঙৰ চামুচেৰে 2 চামুচ তেল দি ল'ম। ইয়াত এয়া চামুচ দিলোঁ, 2 চামুচ তেল দি ল'লোঁ। তেলখিনি গৰম হ'বলৈ ৰাখি দিম। সৰু নহৰু এটা মই এনেদৰে কাটি লৈছোঁ, এতিয়া দি দিম ইয়াত। আদাখিনিও মই এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ, সেইখিনিও ইয়াতে দি দিম। পিঁয়াজ এটা এনেদৰে এৰুৱাই লৈছোঁ, সেইখিনিও ইয়াতে দি দিম। জলকীয়া 2টা এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ, সেইখিনিও দি দিম। আৰু লৈছোঁ কেপচিকামখিনিও এনেদৰে মিডিয়াম চাইজতে কাটি লৈছোঁ, সেইখিনিও দি দিম। আৰু গোটেইখিনি দিয়াৰ পিছত এবাৰ ভালদৰে লৰাই দিব লাগিব আৰু গেছটো ল' ফ্লেমতে ৰাখিব লাগিব। এতিয়া নিমখ আৰু হালধি অকণমান দি দিম। আগতে নিমখ হালধি দিয়াই আছে, এতিয়া অকণমান দিলে হৈ যাব। আৰু গোটেইখিনি ভালদৰে মিহলাই ল'ব লাগিব। লাল মিৰ্চ পাউডাৰ এচামুচতকৈ অকণমান কম ব্যৱহাৰ কৰিছোঁ মই কালাৰৰ কাৰণে। আৰু গোটেইখিনি ভালদৰে মিহলাই দিব লাগিব। চয়া চচ ডাঙৰ চামুচেৰে এচামুচ, টমেটো চচ এচামুচ লৈছোঁ। এতিয়া গোটেইখিনি ভালদৰে মিহলাই দিব লাগিব। গোটেইখিনি ভালদৰে মিক্স কৰি লৈছোঁ। আৰু এতিয়া ইয়াত মই ফ্ৰাই কৰি লোৱা চিকেনখিনি দি দিম। আৰু জুইটো একেবাৰে ল' ফ্লেমতে ৰাখিব লাগিব। এতিয়া গোটেইখিনি চিকেন দি দিলোঁ আৰু ভালদৰে মিহলাই দিব লাগিব। ৰেডি হৈ গ'ল, অলমষ্ট মই নমাব পৰা হৈছোঁ। দেখিছেনে কি ধুনীয়া কালাৰ আহিছে। এয়া মোৰ ৰেডি হৈ গ'ল বনলেছ চিলি চিকেন। আৰু মোৰ ওচৰত ধনিয়া আছিলে, ছটিয়াই লৈছোঁ। ভিডিঅ'টি চাই ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট, ছাবস্ক্ৰাইব সকলো কৰিব আৰু আপোনালোকে। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে অশেষ ধন্যবাদ।